हेलो नमस्कार की खबर आपलोगर खबर निश्चय आपलोगर भाले आमारो बहुत ভাল সেইকাৰণে একেবাৰে ধুনীয়াকে একদম ধুনীয়াকে একদম ৰঙিলি পঙিলি হৈ পিনি একদম হাজিকে আছে এতিয়া আমি 31 মানিবলৈ যোৱা নাই আমি বিয়া খাবলৈহে ওলাইছো বলক এতিয়া আমি বিয়া ঘৰত গৈ পিনি আপোনালোকক দেখাই আছো তাত কি কৰিম মানে গাহৰি মাংসৰ লগত ভালকে দবামগে আজি ভালকে খামগে গাহৰি তেছা ৰাতিকে 31 হ'ব পাই চাগে ন ফ্ৰীতে পোৱা যায় অলপ ভালকে খাই লম তাৰপিছতে গধূলি মই আকৌ হেই যে দুপৰীয়া একো খোৱা নাই আকৌ তাতে খাম খালি কৰি থৈছা খালি কৰি থৈছে একেবাৰে ৰাতিপুৱা পৰা খালি কৰিম ভাবিছিলোঁ জানে নাই তাৰপিছত ৰাতিপুৱা বহুত জোৰ ভোক লাগিলে নহয় কাম চাম কৰি আছিলোঁ ৰখিব নোৱাৰি একেবাৰে পুৰা দবাই দিলোঁ এতিয়া দুপৰীয়া সাজটো নাই দবা খালি এতিয়া তাতে দবামগে তাত দবাব লাগিব তাতে দবামগে লগে ভাগে খাম আমাৰ মানুহ সৰহ হৈ গৈ আছে পদূলীয়া মানে লগ খাই ওলাই আছে এতিয়া এসোপামান হ'লগে সেইফালে পিছফালে 3জনীমান এইপিনে আমিও আহি পালোহি আৰু বিয়াঘৰ দেখিছেনে কেনেকুৱা পৰিৱেশ উদুলি মুদুলি আৰু আমিও বৰ বেছি সময় অপেক্ষা নকৰি খোৱা জেগাত বহিলোহি আৰু আৰম্ভ কৰিছোঁ আৰু ময়ো খাবলৈ বিয়া ঘৰৰ পৰা এতিয়া আমি ঘৰলৈ উভতিলোঁ চবেই নিজে পদূলিয়ে সোমালে এতিয়া আমি দুজনী অকল বাকী আছোঁ আৰু আমি দুজনী গৈ আছোঁ অকলে চবেই আমাক এৰি থ'লে এৰি দিলে এতিয়া আমি অকলশৰীয়া হ'লোঁ আৰু এতিয়া অকলে গৈ থাকোঁ আৰু বাঘে শিয়ালে কুকুৰে মেকুৰীয়ে নেখালে হৈছে আৰু